Hey guys, সকলোকে গুড মৰ্নিং আৰু বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা সকলোকে আৰু মোৰ লগত আছে মা আৰু দেউতা মা আৰু দেউতাই লাগি আছে এইটো কি মাই মালা গাইজ গৰুক দিয়াৰ কাৰণে মালা দেউতাই মানে টঙাল কি নে এডাল লৈছে টঙাল তুলি আছে মানে এইকেইডাল দি মালা বনাব আগতে সৰু কালত দিনবিলাক আমাৰ বেলেগ আছিল আজিকালি বহাগ বিহু বেলেগ আগতে মানে আজি কি হ'ল মই ডিউটিৰ পৰা আহিব লগা আছিল কিন্তু সৰুৰ দিনত মাহঁতে কি কৈছিল মৰ্ণিং যেতিয়া আমি শাৰী পাওঁ তো আমাক ৰাতিপুৱাই উঠে দেই আম বুটলি লৈ গ'ল এনেকে এইবাৰ এতিয়া ডাঙৰ হয় তুই এনেকৈ আম বুটলি আনিছি এনেকৈ মানে আমাক সৰু থাকোঁতে একদম সৰুতে ৰাতিপুৱাই উঠে দেই যা বাবু যা আমকেইটা বেলেগে লৈ যাব তহঁতে যা বুলি লৈ যা আমকেইটা লৈ গ'ল এনেকৈ সৰু আমকেইটা মানে এনেকৈ আমি বুটলি লৈ গৈছিলোঁ যিদিনা ভাইটি বাৰু এতিয়া ঘৰৰ কাষতে থকাৰ কাৰণে আনিছি আগতে মানে বহুত দিগদাৰ আছিল আমি নাপাইছিল তো সেইকাৰণে মই সৰুতে আমাক সেনেকৈ হৈছিলি নে ৰাতিপুৱাই উঠে দেই গাইছ তো সেনেকুৱা আছিল আগৰ দিনবিলাক তো কিন্তু এতিয়াও একবাৰে দি হেৰিছে দিনক আমি গোটেইকেইটা এতিয়া মানে ঘৰৰ চাৰটা ফেমিলি মানে টঙাল বনোৱাত ৰেডি টঙাল বনাই আছে বৰ্তমান আৰু তৰালি আছে তৰালি বহাগ বিহুৰ শুভেচ্ছা থাকিল কি যাবা গেলি কিহৰ পানী গৰম পানী এই মানে আচ্ছা এই মানে ট্ৰাই কৰি থাকে সিনেমাৰ কাৰণে গাইজ বেলেগ আকৌ নাই তাৰ খালি লাইটত এমে বেলেগ নে পেটলিয়া বনাল খালি কিটা খালি কি সেই কাম তাৰ শুনছো কিয় ভাল লাগে কিয় ভাল লাগে ও আচ্ছা গাইজ আমাৰ ভাইটি কৈ মিল গিয়া এটা গান মানে রিল জনেছি তো মজা লাগে তাহলে হাইটা ক্যামেরা নাই মানে আগতে বেলেগ রিল জ্বলা করছি ভাইটি যি নহয় ট্ৰাই কৰা উচিত তো বহাগ বিহুৰ আৰম্ভণি আজি কালি উৰুকা এনেকৈ গ'ল তো দিনটো বেলেগ বিশেষ কৰা নগ'ল গধূলি আৰু মোৰ মানে গাড়ীখন অকণমান বেয়া আছিল গাড়ীখন বেয়া হৈ পৰি আছে এতিয়াও তো আজি বহাগ বিহুৰ আৰম্ভণি আমি মালা গাঠাৰ পৰা আৰম্ভ কৰিছোঁ আৰু দিনটো আমি কি কৰোঁ মাই কি কৰে দিনটোত বহাগ বিহুত আচ্ছা কুবারে ধোয়া দে কি হয় এটা ধোয়া দে আচ্ছা নীলমি আদারা আচ্ছা বেতুর গজা মানে এগুলা কথা পাতি ধোৱা দে তো বহাগ বিহুটো হৈছে আমাৰ ক'ব গ'লে অসমীয়াৰ বিহু মানে আমাৰ অসমীয়াৰ মান সন্মান গোটেইখিনি ক'ব গ'লে ইয়াৰ উদ্দেশ্য হ'ল বেমাৰ আজাৰ নহয় গৰুগাৰ মানুহৰ বেমাৰ আজাৰ নহয় মানে আমি যেতিয়া সৰু আচ্ছা তাৰমানে কি হয় গৰু যেতিয়া আমি গা পা ধুৱাব যাম তো তাৰপিছত আহোঁতে আমি বা বাটে পাওঁতে আগতে নদীত গা ধুৱা যাতে সৰু বস্তুবিলাক থুপৰি লৈ হৈছিলোঁ তো আজি যদি যাওঁ আমি গা ধুবা তো হয়তো যাবও পাৰোঁ নাযাবও পাৰোঁ যদি যাওঁ তো নিশ্চয় আমি বস্তুখিনি কি আনো আনি পেলাই গধূলি যেতিয়া গৰু গাই বা মৰ্ণিঙত আমি গৰু গাই ধুৱাওঁ তো তাৰে পিছত মালাটো গধূলি দিয়ে ন মালা গধূলি দিয়ে তো এতিয়া বৰ্তমান গৰু গাই ধুই পিনে আমি পথাৰত খেদি দিম তো আগতে নদীত লৈ গৈছিলোঁ আজিকালি যিহেতু বহুত দূৰ হয় আজিকালি যোৱা নাযায় সেনেকৈ আগতে সেইটো চাইডতে গৰু দিয়া গৈছিল সেইটো কাৰণে তো তাৰপিছত আকৌ আমি আহোঁতে বহুত বস্তুবিলাক মানে বাটত যি পাওঁ বিলেঙি আৰু কি আগ্ৰা বেতৰ গজা আৰু তৰাৰ পাত এইবিলাক গোটেই বস্তুবিলাক মানে থুপৰি আমি লৈ আহিছিলোঁ আগতে সৰুতে সৰমানমণি বৰমানমণি আৰু এইবিলাক মানে গোটেই বস্তু আনি
গধূলি সেই গৰু অহাৰ পিছত থোৱা দিয়ে তাতে তাৰপিছত কি পাতেদি কোবাই দীঘলতি মাখিয়তী পাতেদি কোবাই যাতে গৰুক মানে ভালে ভালে থাকে মানে হেৰি কাৰণে আৰু ভালে কুশলে থাকে ধোৱাখিনি সেই ধোৱাটোৰ পৰা মানে বেমাৰ আজাৰ কাটা যায় বেয়া শক্তিবিলাক মানে গুচি যায় তো সেই হৈছে আমাৰ মাহঁতে মানে জানা আৰু আমিও সেইখিনিয়ে শুনি আহিছোঁ তো মাহঁতে সেইখিনিয়ে শুনি আহিছে তো বৰ্তমান এতিয়ালৈ এইখিনিয়ে আমি এতিয়া বৰ্তমান মালাকেইডাল গাঁঠি লওঁ তাৰপিছত আমি গৰুক গা ধুৱাই দেখুৱাই আছোঁ গাইছে আপোনালোকক তাৰপিছত আমি নিজেও নদীত হয়তো গা ধুব যাম তো আপোনালোকক নিশ্চয় দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাব বহুত ভাল লাগিব গাইছ আহি গ'লোঁ এইবাৰ গৰু ধুৱা চাব গেলি মানে কি অলপ বাগাত দি আছিলোঁ সেইটো কাৰণে তো এই গৰু আমাৰ এতিয়া নদীত নিয়া নাই এই গৰুক গা ধুই দি আছে এই মাই ছাগালক ধুই দি আছে হেৰিৰ দৰেকে সৰু ছাগাল আছে আমাৰ কেইটা আছে আমাৰ ছাগাল এতিয়া গৰু ধোৱা হৈ গ'ল আজি বিহু বুলি এটা খাব পাৰিব লাগে তেন্তে এই হৈছে আমাৰ গৰু বেছি নাই গৰু মাত্ৰ 3টা এই 2টা এইটো এটা আৰু নাই ন আমাৰ 3টাই ন গৰু ছাগাল আছে ছাগাল 12টা টোটেল বাকীকেইটা গেল কান্দি কান্দি গুচি গেল বাকী মহা এইটো এটা পথা বাকীকেইটা গেল এতিয়া আৰু আটা আছে লাষ্ট এইটোক মাই থৈ দি আছে এইবাৰ আমি তাৰপিছত এতিয়া দিনত যদি যাওঁ আমি নদীত গা ধুব যাম আটা দি আছে তো মই নদীত গ'লে আপোনালোকক দেখুৱাম গাইছ আহি পাইছোঁ আমি নদীৰ পাৰত তো মানে কি হৈছে আমাৰ এতিয়া মাহ হালধি আকৌ লোৱাই নাছিলোঁ মই ৰাতিপুৱাৰ পৰাই তো মই ইমাৰ্জেঞ্চি অলপমান যাব লগা হৈ গ'ল তো অলপ হালধি ল'ব লাগে মুখে চুখে তো চবেই কয় সেইটো কাৰণে লৈ লওঁ অলপ এই আমাৰ লগৰগিলা গোটাই আহিছে ইয়াতে গাইছ এইবিলাক গা ধুব আহিছে এই দ্বিতীয় এইটো ধুব আৰু সঞ্জীৱ বান্দাৰ সিপিয়াৰ পাইছে যাই পিনে আমি এতিয়া গা ধুব যায় এই গাইছ মাহ হালধিখিনি লৈ লওঁ অলপ মেকআপ কৰি আছে গাইছ মেকআপ কৰি আছে কিবা হয় নাজানো আৰু গাইছ এইগিলা ললি চবেই কয় সেইকাৰণে আমিও লৈছোঁ মেইন কেছ আমি জানা মতে দি গৰু ছাগলীক দিয়া যায় কাৰণে আমি নিজেও ল'ব লাগে বোলে সেইটো বুলি কয় তো সেইকাৰণে মাহ হালধিটো গৰুক দিয়া এইখিনি দি পেলাই আমিও নিজে ল'ব লাগে সেইটো কাৰণে লোৱা গৈছে এনেকুৱা তো বৰ্তমান আমি আহি পালোঁ নদীত এইবাৰ আমি অলপ দেৰিকৈ গা ধুম আপোনালোকক দেখুৱাই আছোঁ গা কুনি ধুই এইগিলামান গোটেই বহুত চলি আৰু মিনিমাম 20-25টামান চলি আছে এই সিপাৰে গা ধুই আছে সেইটো চন্দ্ৰই নুমচি নদীত আৰু আমাৰ গা চলিগিলা আহিছে আৰু আহি থাকোঁ আৰু গা ধোৱা আমি আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ফান হয় তো চাই থাকিব সেই হ'লে ভিডিঅ'টো আহিছে এতিয়া গা ধোঁ আমি গাটো ধুই লওঁ অলপমান এই ধুইছোঁ কাপোৰ চাপোৰ নিলা আমি নতুন কাপোৰ আনিছোঁ আৰু আমি ধুব লাগিব এই ইহঁতক ক'লো হাত গেছি ইহঁতে ধুব লাগে গা ঘূৰি মিঠাত ধুবি না সৰু কাপোৰ এতিয়া আমি গোটেইকেইটা যাওঁ গা ধুব গেলি বৰ্তমান ৰাখি আছোঁ নাহিলেও বেলেগ নাহিলেও আমি এতিয়া আমি প্ৰতি বছৰে আহৰি গৈছোঁ আৰু আহি থাকিম নিশ্চয় থাকোঁ এতিয়া গাটো ধুই লওঁ আমি তো তাৰপিছত আমি নতুন কাপোৰ আনিছোঁ নতুন কাপোৰ পিন্ধিম কিন্তু আজি হিচাপতে নতুন কাপোৰ পিন্ধিব নালাগে বোলে গাইছ গা পা ধুই গুচি আহিলোঁ এতিয়া নদীত বহুত ভাল লাগছে গা পা ধুই মানে সৰুতে থকা বস্তু কিছুমান ৰাখি ৰাখিব লাগে পৰম্পৰা আমি এনেকৈ ৰাখি আহি আছোঁ এতিয়া নতুন কাপোৰ বোলে বৰ্তমান নিপিন্ধোঁ তাও অলপ দেৰিকৈ হয়তো পিন্ধিম আৰু গা পা ধুব লাগিব ভালকৈ আৰু নদীত যিহেতু বালা বহুত সেইকাৰণে আহি পালোঁ ভাল এতিয়া আমাৰ আপিটো কেতিয়া আজি ন আজ চুম দিয়া চুনো আয় চুম দিয়া বা কি মৰম কৰে কি মৰম লাগে না চুম দিয়া তা আই এতিয়া আমাৰ প্ৰিন্সেছ পাঞ্জলৰ প্ৰিন্সেছ এইটো গাইছ দিনটো আজি আমি মানে নতুন কাপোৰ মই নিপিন্ধিলোঁ কাৰণ এতিয়া আজি বোলে বহুতে ক'লাক নতুন কাপোৰ পিন্ধিলোঁ বা আগতে কিন্তু সৰুৰ পৰাই পিন্ধি আহিছিলোঁ
আৰু এতিয়া মিনিমাম আমাৰ 10:30 বাজি গ'ল তো ৰাতি হৈ গ'ল তো মায়ে আজি গোটেই দিনটো কাম কৰি আছে আৰু মায়ে এজনী ভাত খোৱাত ৰেডি পুৰা আৰম্ভ কৰি দিছে আৰু ভাত খোৱাত কি বনাইছে মায়ে কি বনাইছে গাইছ এয়া মাছ এয়া পঠা মাংস এয়া ব্ৰইলাৰ তো গোটেইকেইখানে বনাইছে মায়ে মেইনকৈ মই মানে আৰু খাৰ চব্জি চালাড ভাত গোটেইখিনি আছে আজি তো বিহুৰ প্ৰথমটো দিন বুলি ৰাতি এতিয়া সকলোৱে খায় দিনটো মানে ভাত খোৱা নাই কোনো সেইটো কাৰণে দিনত আমাৰ চিৰা দৈ খায় সেইটো কাৰণে আৰু আমাৰ দিনটো আজি বঢ়িয়া হৈ গ'ল নহয় খালি অকণমান দুখ মানে মোৰ হেৰিজনীৰ কিবা এটা প্ৰব্লেম হৈছে তো সেইটো কাৰণে অলপমান বেয়া লাগি আছে কিন্তু উপায় নাই দিনটো বহুতখিনিয়ে ভাল হৈ গ'ল তো গধূলি সময়ত মই মানে আহি নাপালোঁ মই মাছ আনিব গ'লোঁ চকত তো যাওঁতে মানে মাহঁতে গৰু ঘেৰি দিছে নহয় মালা ধোৱা এইবিলাক গোটেই দিছে আজিৰ প্ৰথম দিনটোত তো এনেকুৱাকৈ মানে আমাৰ অসমীয়া মানুহবিলাকে তো গোটেই দিনটো এনেকৈ মানে শেষ কৰি দিয়ে তো ভাল গৰু গধূলি গৰু পূজা কৰে আৰু পূজা কৰে নহয় পূজা কৰাৰ দৰে আৰু গাইছ তো মানে কি কৰে সেৱা কৰে তো মালা দিয়ে এই গোটেইখিনি কৰে আৰু তো এনেদৰে দিনটো যায় আমাৰ তো আজিও মোৰ দিনটো এনেদৰেই গ'ল আৰু মোৰ ভিডিঅ'টো আজি শেষ হয় বাছ ইমানখিনিয়ে আৰু বাকী এতিয়া মই ভাত পানী খাওঁ মাৰ ভাত আঞ্জাখিনি মই কেনেকুৱা আহিছোঁ মই একবাৰ আপোনালোকক কৈ দিম মই জাষ্ট মানে ব্ৰইলাৰ মাংস আৰু হেৰি মাংস খাম পঠা মাংসটো মই নাখাওঁ কিবা এটা মোৰ প্ৰব্লেম আছে সেইটো কাৰণে মায়ে বনাওঁ মায়ে ভাত আঞ্জা বহুতকৈ ধুনীয়া বনায় তো মাই থেংক ইউ হাঁহি এটা মাৰিব ৰ'ব গাইছ তীৰ্থকে হাঁহি মাৰিব আহিও যি নহওক ভাল হৈছে ধুনীয়া বনাইছে মাছখিনি আহিলৈ বাই বাই কাইলৈ নেক্সট হৈছে কালি মানুহ বিহু মামাহঁতে কিন্তু আজিতে আমাক বিয়া দি থৈ গৈছে নহয় বিহান কিন্তু আজিতে দি থৈ গৈছে আৰু সেৱাও কৰিছে গোটেইকেইজন মামাই তো 3জন আহিছিলে মোৰ মামা তো বহুতখিনি ভাল লাগে মামাহঁতৰ সৰু উপহাৰেই হওক সৰু মানে কি বুলি কয় এইটো মই বিহান সৰু বিহানেই হওক তো সৰু বিহান দি থৈ গৈছে তাৰপৰা যিয়ে নহওক যিখিনি সম্বল হয় তো সেইখিনি দি থৈ গৈছে তো মামাহঁতৰ তাৰ কাৰণে বহুত বহুত দিওঁ আমাৰ মাহঁতেও কালি দিব যাম নহয় মাহঁতে মানে কালি যাব কালি যিহেতু মানুহ বিহু তো কাইলৈ যাব তো কাইলৈ হৈছে মানুহ বিহু তো কাইলৈ মই আপোনালোকক দেখুৱাম মানুহ বিহুত কি কৰে আমাৰ তো আহিলৈ বাই বাই গাইছ মোৰ গাড়ী নতুন কাপোৰ আজিতে পিন্ধিছে এই চব নতুন কাপোৰ পিন্ধিছে গোটাই পিন্ধিছে বাই বাই গুড নাইট সকলোকে হেপী বহাগ বিহু